হেল্ল' এভৰিৱান, কি খবৰ? ভালনে? মোৰ বৰ্তমান ভালেই, আশা কৰোঁ আপোনালোকো ভালেই আছে। এতিয়া আবেলিৰ পৰাহে এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই এইখিনি দেখিছে, এইখিনি অসমীয়া পিঁয়াজ হয়। এইখিনি আমি যিহেতু অসমীয়া পিঁয়াজৰ খেতি কৰোঁ, সেইবাবে এতিয়া মই এইখিনি কাটি ল'ব ওলাইছোঁ। কেনেকৈ মই কাটোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় লাইক কমেণ্ট কৰিব। তেন্তে ব'লক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এয়া এনেকৈ পিঁয়াজটো এনেকৈ ফুটিয়াই ল'ম আৰু এনেকৈ মুখটো কাটি দিম গজালি ওলাবৰ বাবে। এয়া এইটো এনেকৈ গুচাই ল'ম। এইটো এনেকৈ দেখিছে, ধৰিব পাৰিছে নাই জানো? তেনেকৈ মুখখন কাটি দিম, ইয়াতে গজালি আহিব। এইটো এনেকৈ কাটি লৈছোঁ চব। এইটো এনেকৈ এফুটা এফুটা কৰি ল'ম। এইটো মই এনেকৈ আগটো কাটি দিম। দেখিছে, ইয়াতে গজালি আহিব। এনেদৰে মই সকলোখিনি কাটি ল'ম। এইটো এইখিনি যিহেতু গজালি নাই অহা, সেইবাবে মই অকণমান চেঁচা জেগাত মাটিত ৰাখি দিম কেইদিনমানৰ কাৰণে। যেতিয়া গজালি আহিব তেতিয়া মই এইখিনি ৰুই দিম। তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। বাকীখিনি আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। এইয়া এতিয়া মই পিঁয়াজ দিবৰ বাবে আহি গ'লোঁ। এইফালে চাওকচোন আমাৰ বেঙেনা খেতিডৰা। এতিয়া বাজিলে 3:30 আৰু আমি পালোহি আৰু ইয়াত। মই ঘৰত যেনেকৈ থাকোঁ তেনেকৈ ভিডিঅ'বিলাক বনাওঁ, ইমান ষ্টাইল কৰি নবনাওঁ। আৰু এতিয়া এইফালে দিবলৈ লৈছোঁ পিঁয়াজ। এয়া দেখিছেনে, মই কেইবাদিনো মুখটো কাটি পেলাই থৈ দিয়াৰ পিছত এনেকৈ গজালি আহিলে, আৰু এইবিলাক এতিয়া মাটিত বহাই বহাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। এয়া দেখিছেনে, এনেকৈ এনেকৈ দিছোঁ। আৰু এয়া এতিয়া আমাৰ দি পেলাই হৈ গ'ল। বেছি নাই দিয়া, অলপ অলপ দিছোঁ আৰু খাব জোখাৰে। এইফালে আমাৰ লাইশাক দেখিছেনে, এয়া ইমান ডাঙৰ ডাঙৰ হৈ আছে চাওক। এইফালে বেঙেনা লাগি আছে, দীঘলীয়া বেঙেনা। এয়া চাওকচোন। এয়া এতিয়া মই খাবৰ কাৰণে কেইটামান ছিঙি লওঁ। এয়া এইবিলাক পুৰি খাবলৈ ভাল লাগে। মই বেঙেনা পুৰি খাই ভাল পাওঁ, সেইকাৰণে এয়া দীঘলীয়া কেইটামান ছিঙি লৈছোঁ।